ৰাতি 12টা বাজিছে ঘৈণীয়েকক কল কৰিছে কিন্তু ঘৈণীয়েক অন্য এটা কলত ব্যস্ত হৈ আছে आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। জান তুমি ইমান ৰাতি ক'ত ব্যস্ত হৈ থাকা খোলাখুলিকৈ মোক কৈ দিয়া আধাৰ কাৰ্ডত নাম সলনি কৰিব গৈ জীৱনৰ লগৰী সলনি কৰিলে এগৰাকী বোৱাৰীয়ে বোৱাৰীগৰাকী চাদৰ মেখেলা পিন্ধি বেয়া পায় কাৰণ তাই যৌৱনে এতিয়া আমনি কৰিছে হঠাতেই নোহোৱা হৈ পৰা বোৱাৰীগৰাকীৰ মোবাইলত স্বামীয়ে বাৰে বাৰে কল কৰিছে কিন্তু মোবাইলটো সুইচ অফ হৈ আছে আহক আজিৰ প্ৰতিবেদনটো এতিয়া আৰম্ভ কৰোঁ বহিৰাজ্যৰ কেৰেলাত কৰ্ম কৰি থাকে গিৰিয়েকে ঘৈণীয়েকে ঘৰতেই থাকে ঘৰৰ কাম বনবোৰ কৰে বহিৰাজ্য কেৰেলাৰ পৰা দুৰ্গা পূজা বুলি ঘৰলৈ আহিছিল গিৰিয়েক কিন্তু ঘৈণীয়েকে এয়া কি কৰিলে বোৱাৰীগৰাকীৰ নাম আছিল অঞ্জলি ঠিকনা হুজাই ডিষ্ট্ৰিক্ট বহিৰাজ্যত থকা গিৰিয়েকে গম পাইছিল ঘৈণীয়েকে অন্য পুৰুষৰ সৈতে লিলিমাই কৰে নহ'লে নিশা 12টা বজাত কোনটো ককায়েকৰ সৈতে কথা পাতে দুৰ্গা পূজা বুলি ঘৰলৈ ছুটি অহা গিৰিয়েকে ভাবিছিল কিবা হ'লগৈ কিবা কপালৰ লিখনি কোনেনো সলনি কৰিব পাৰে কোৱা বোলে হেৰ অঞ্জলি তুমি এয়া কি কৰিলা আধাৰ কাৰ্ডত নাম সলনি কৰিব গৈ তুমি জীৱনৰ লগৰীয়ে সলনি কৰি দিলা আধাৰ কাৰ্ড বনাব গৈ ঘৈণীয়ে হঠাতেই নোহোৱা হৈ পৰিল গিৰিয়েকে বিচাৰিছে কিন্তু নাই ক'তো নাই অঞ্জলিৰ মোবাইলত গিৰিয়েকে বাৰে বাৰে কল কৰিছে কিন্তু মোবাইলটো সুইচ অফ কৰি ৰাখিছে অঞ্জলি তুমি যি কৰিলা একেবাৰেই বেয়া কৰিলা তোমাৰ সন্তানটিৰ কথাও তুমি এবাৰো নেভাবিলা গিৰিয়েকে সন্দেহ কৰিছে ঘৈণীয়েকে অন্য পুৰুষৰ সৈতে পলাই গৈছে কাৰণ নিশা 12টা 2টা বজালৈকে ঘৈণীয়েকে অন্য পুৰুষৰ সৈতে মোবাইলত ব্যস্ত হৈ থাকে অঞ্জলি তুমি নিজৰ সন্তানটিৰ ভৱিষ্যতৰ কথা ভাবি য'তেই আছা ঘৰলৈ ঘূৰি আহা তোমাৰ স্বামীয়ে আহ্বান জনাইছে